Hello everyone, welcome back to my channel. আজি খাৰৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ প্ৰথমতে ইয়াত জিৰা তেজপাত আৰু পিয়াজখিনি দি ভালদৰে ভাজি লৈছোঁ এতিয়া ইয়াত ৰঙলাও পাতৰ আগ বুট মগু আৰু লগতে অমিতা দি দিব মই অমিতা লাষ্টতহে দিলোঁ এতিয়া দিবলৈ পাহৰিছিলোঁ তাৰপিছত ইয়াত অলপ কল খাৰ দি দিব আৰু কল খাৰ দিয়াৰ পিছত অকণমান দেৰি লৰাই ল'ব অলপ সময় লৰোৱাৰ পিছত ইয়াত আদা অলপ খুন্দি দি দিব এতিয়া ইয়াত জোখমতে পানী দি দিব খাৰখিনি নমোৱাৰ আগতে কেঁচা মিঠাতেল অলপ ওপৰত দি দিব আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ